মোৰ প্ৰিয় ছাত্ৰসকল, তোমালোকে নিশ্চয় ভালে আছা। এই লকডাউনৰ সময়ত তোমালোকে ঘৰতে থাকিবা, সুৰক্ষিত হৈ থাকিবা আৰু পঢ়া শুনা ভালকৈ কৰিবা। আজি মই এটা ভিডিঅ' আপলোড কৰি আছোঁ তোমালোকৰ কাৰণে, বিশেষকৈ ক্লাছ 10ৰ ল'ৰাৰ কাৰণে। তোমালোকে ক্লাছ 10ৰ ল'ৰাহঁতে নিশ্চয় ভালকৈ পঢ়ি আছা। তোমালোকে স্কুলত মই অলৰেডি এইটো পঢ়াইছোঁ, কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ, মানে ৰাসায়নিক সমীকৰণ আৰু বিক্ৰিয়া। এতিয়া ৰাসায়নিক সমীকৰণ কেনেকুৱা আমি সমতুল্য কৰিব পাৰোঁ সেই বিষয়ে তোমালোকক অলপ শিকাই দি আছোঁ। তোমালোকে ভালকৈ চাবা। মানে বেলেন্সিং কেমিকেল ইকুৱেশ্যনছ, তাৰমানে কি ৰাসায়নিক সমীকৰণবিলাক আমি কেনেকৈ সমতুল্য কৰিব পাৰোঁ সেই বিষয়ে তোমালোকক অলপ শিকাই দি আছোঁ। এতিয়া চোৱা, উদাহৰণস্বৰূপে তোমালোকক মই বুজাই দি আছোঁ। 1 নম্বৰ চোৱা, যেনে C3H8 প্লাছ অক্সিজেন, তাৰপিছত এটা সমীকৰণ চোৱা। তাৰপিছত এইটো কি উৎপন্ন হ'ল? কাৰ্বন ডাই অক্সাইড প্লাছ ৱাটাৰ, মানে H2O ৱাটাৰ মানে পানী। C3H8 প্লাছ অক্সিজেন, CO2 মিনছ কাৰ্বন ডাই অক্সাইড ৱাটাৰ, নহয়? এতিয়া ৰাসায়নিক সমীকৰণত চোৱা, তোমালোকে দুটা ভাগ আছে, এটা হ'ল বাওঁফাল আৰু এটা হ'ল সোঁফাল। বাওঁফালবিলাকৰ নাম কি কোৱাচোন, মনত আছেনে? বাওঁফালৰ নাম হ'ল বিক্ৰিয়ক, নহয় জানো? আৰু সেইটো সোঁফালটোৰ নাম কি হ'ল? বিক্ৰিয়াজাত পদাৰ্থ, বিক্ৰিয়াজাত লিখিলে হ'ল। তাৰমানে এইটো তোমালোকৰ হ'ল লেফ্ট হেণ্ড ছাইড আৰু এইটো হ'ল ৰাইট হেণ্ড ছাইড। এতিয়া ইংৰাজীত এইটোৰ নাম হ'ব ৰিয়েক্টেন্স, ধৰা এইটো হ'ল ৰিয়েক্টেন্স আৰু বিক্ৰিয়াজাত পদাৰ্থ মানে প্ৰডাক্টছ। এইটো হ'ল লেফ্ট হেণ্ড ছাইড, এইটো হ'ল ৰাইট হেণ্ড ছাইড। বিক্ৰিয়ক হ'ল লেফ্ট হেণ্ড ছাইড আৰু বিক্ৰিয়াজাত পদাৰ্থ হ'ল ৰাইট হেণ্ড ছাইড। এতিয়া তোমালোকে চোৱা, এই ৰাসায়নিক সমীকৰণটো তোমালোকে কেনেকৈ সমতুল্য কৰিব পাৰা, মানে কেনেকৈ বেলেঞ্চ কৰিব পাৰোঁ, সেইটো মই তোমালোকক সহজ উপায় এটা শিকাই দি আছোঁ। এতিয়া চোৱা, ইয়াতে কাৰ্বনৰ সংখ্যা কিমান? বাওঁফালটোত কাৰ্বনৰ সংখ্যা কিমান? 3। হাইড্ৰজেনৰ সংখ্যা কিমান? 8। অক্সিজেনৰ সংখ্যা কিমান? 2। আৰু সোঁফালে চোৱা, কাৰ্বনৰ সংখ্যাটো কিমান? তাৰমানে কি 1, একো নাই। অক্সিজেনৰ সংখ্যাটো 2, ভুল হৈ অক্সিজেন ইয়াতে, মোৰ ভুল হৈছে। অক্সিজেন ইয়াতে 2 আৰু 1 3। এতিয়া চোৱা, কাৰ্বনৰ সংখ্যা 3, ইয়াতে 1। তে তুমি কি কৰিবা? ইয়াতে তুমি সোঁফালে ইয়াতে 3 দি দিয়া। ইয়াতে 3 দি দিলে কি হ'ল? কাৰ্বন 3, ইয়াতেও 3 হৈ গ'ল, নহয় জানো? এতিয়া চোৱা, ইয়াতে হাইড্ৰজেনৰ সংখ্যা আকৌ 8, কিন্তু ইয়াতে 2। তাৰমানে তুমি ইয়াতে এইটো হাইড্ৰজেনৰ আগত যদি 4 দি দিয়া, 4 2 8, ৰাইট হেণ্ড ছাইডত 8 হৈ গ'ল আৰু লেফ্ট হেণ্ড ছাইডতো 8 হৈ গ'ল। 8 ইয়াতে তোমাৰ 8 হৈ গ'ল। এতিয়া চোৱা, আকৌ তোমাৰ অক্সিজেনৰ সংখ্যাটো বাঢ়ি গ'ল। অক্সিজেনৰ সংখ্যা কি হ'ল? ইয়াতে 3 2 6, ইয়াতে 4, তো 6 + 4 10। ৰাইট হেণ্ড ছাইডত অক্সিজেনৰ সংখ্যা কিমান হৈ গ'ল? 10 হৈ গ'ল। ইয়াতে তুমি যদি বাওঁফালে তুমি ইয়াতে যদি অক্সিজেনৰ আগত যদি 5 দি দিয়া, তে কি হ'ব? 5 2 10। তাৰমানে কি হ'ল? তোমাৰ লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড, বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ সমতুল্য মানে হৈ গ'ল। এইটো তোমালোকে লিখিব পাৰা বেলেন্সড কেমিকেল ইকুৱেশ্যন বা বেলেন্সড। আৰু এটা উদাহৰণ চোৱা, 2 নম্বৰ উদাহৰণ তোমালোকে চোৱা, যেনে ছ'ডিয়াম হাইড্ৰক্সাইড NaOH প্লাছ H2SO4 মানে ছালফিউৰিক এচিড, তাৰপিছত
সোডিয়াম হাইড্ৰক্সাইড প্লাছ H2SO4 তাৰপিছত কি উৎপন্ন হ'ল সোডিয়াম সালফেট Na2SO4 প্লাছ ৱাটাৰ Na2SO4 মানে সোডিয়াম সালফেট প্লাছ ৱাটাৰ H2O এতিয়া তোমালোকৰ এইটো সাইড কি হ'ব লেফট হ্যান্ড সাইড আৰু এইটো হ'ব ৰাইট হ্যান্ড সাইড মানে সোঁফাল এইটো বাওঁফাল এতিয়া চোৱা সোডিয়ামৰ সংখ্যা বাওঁফালে সোডিয়ামৰ সংখ্যা কিমান 1 অক্সিজেনৰ সংখ্যা কিমান ইয়াতে 4 আৰু 1 5 তাৰপিছত হাইড্ৰজেনৰ সংখ্যা কিমান হাইড্ৰজেনৰ সংখ্যা ইয়াতে 2 আৰু 1 তাৰ মানে 3 আৰু সালফাৰ কিমান সালফাৰ 1 1 আৰু ৰাইট হ্যান্ড সাইডত চোৱা সোডিয়ামটো কিমান আছে চোৱা সোডিয়ামৰ সংখ্যা 2 তাৰপিছত অক্সিজেনৰ সংখ্যা কিমান ইয়াতে 1 ইয়াতে 4 5 তাৰপিছত হাইড্ৰজেন কিমান ইয়াতে 2 সালফাৰ 1 এতিয়া আমি কেনেকৈ বেলেন্স কৰিব পাৰোঁ ইয়াতে সোডিয়াম 2 তাৰ মানে তুমি ডাইৰেক্টলি ইয়াতে 2 দি দিয়া তে তোমাৰ কি হ'ব লেফট হ্যান্ড সাইডৰ সোডিয়ামটো 2 হৈ গ'ল এইটো 2 হোৱাৰ লগে লগে তোমালোকে চোৱা অক্সিজেনো 2 হৈ গ'ল হাইড্ৰজেনো 2 হৈ গ'ল নহয় জানো ইয়াতে আকৌ চোৱা অক্সিজেনটো ইয়াতে কিমান আছে আগতে কিমান আছিলে 4 ইয়াতে আকৌ 2 হৈ গ'ল তো 4 + 2 6 হৈ গ'ল 4 + 2 6 হাইড্ৰজেনৰ সংখ্যা কিমান হ'ল ইয়াতে 2 ইয়াতে 2 তাৰ মানে 2 2 * 4 হৈ গ'ল ইফালে চোৱা হাইড্ৰজেনৰ সংখ্যা আগতে কিমান আছিলে 4 আৰু 1 5 ইয়াতে যদি তুমি 2 দি দিয়া কি হ'ব অক্সিজেন 4 আৰু ইফালে 2 যোগ কৰি কি হ'ব 6 হ'ব হাইড্ৰজেনৰ সংখ্যা 2 2 * 4 হৈ গ'ল আৰু ইফালে সালফাৰ 1 তাৰ মানে এইটো ক'ব পাৰা বেলেন্সড বা সমতুল্য ৰাসায়নিক আৰু 2 টো তোমালোকে যে ইয়াতে লিখিছা এইটো 2 মানে কি সোডিয়াম 2 অক্সিজেন 2 হাইড্ৰজেন 2 বুজি পাইছানে এতিয়া 3 নম্বৰ উদাহৰণ তোমালোকে চোৱা আৰু এটা তোমালোকক মই দেখুৱাই দিছোঁ Fe2O3 প্লাছ এলুমিনিয়াম বিক্রিয়াজাত পদার্থ কি উৎপন্ন হল আয়রন প্লাস এলুমিনিয়াম অক্সাইড Al2O3 এটো তোমালোকৰ কাৰণে অলপ কৰিব দিছো ভিডিওটো পজ কৰা আৰু নিজে নিজে অলপ চেষ্টা কৰা নিজে নিজে চেষ্টা কৰি পেলাই চোৱা যদি নোৱাৰা মই আকৌ তোমালোকক এটো বুজাই দি আছো কেনেকৈ কৰিব লাগে এনেকা বিভিন্ন ধৰণৰ উদাহৰণ কিতাপৰ পৰা লৈ পেলাই তোমালোকে ভালকৈ প্ৰেক্টিস কৰিবা এইবিলাক তোমালোকৰ মুখস্থ বস্তু নহয় যিমান ৰাসায়নিক সমীকৰণ যিমান কেমিষ্ট্ৰি যিমান বস্তু আছে যিমানে তোমালোকে প্ৰেক্টিস কৰিবা কিমানে তোমালোকৰ হাতত আহি যাব কেমিষ্ট্ৰি যদি মুখস্থ কৰাৰ পদ্ধতি লোৱা একো কৰিব নোৱাৰিবা কেমিষ্ট্ৰি হল প্ৰেক্টিস তোমালোকে কেমিষ্ট্ৰি মানে ৰসায়ন বিজ্ঞান তোমালোকে প্ৰেক্টিসে কৰিব লাগিব যিমান প্ৰেক্টিস কৰিবা সিমানে তোমালোকে ভাল মাৰ্কস পাবা আৰু সহজ লাগিব আৰু ৰাসায়নিক ফৰ্মুলা বিলাক সূত্ৰ বিলাক তোমালোকৰ মুখস্থ হৈ যাব কৰোতে মুখস্থ হৈ যাব বুজি পাইছানে এনেকা তোমালোকে ভালকে ঘৰত পঢ়া শুনা কৰিবা আৰু মোক জনাবা তোমালোকে পঢ়ি আছা না নাই ফোন কৰিলে কথা পাতা নহলে তো ফোন নকৰা ফোন কৰিবা মোক মেসেজ দিবা এটা কৰিব পাৰিছা না নাই মই দেখুৱাই দিছো কেনেকা কৰিব লাগে চোৱা কি আছিলে Fe2 ferric oxide plus Al aluminium iron plus Al2O3 এতিয়া এটো লেফট হ্যান্ড সাইড এটো রাইট হ্যান্ড সাইড এটো হল বিক্রিয়ক এটো সাইড হল বিক্রিয়ক এটো সাইড হল বিক্রিয়জাত পদার্থ মানে রিঅ্যাক্ট্যান্টস আৰু প্রোডাক্টস লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড এতিয়া চোৱা আয়রন আয়রনৰ সংখ্যা কিমান Fe মানে আয়রন বুজি পাইছা Fe আয়রন মানে 2 অক্সিজেন কিমান অক্সিজেন হল 3 এলুমিনিয়াম Al মানে এলুমিনিয়াম নহয় এলুমিনিয়াম কিমান হল ইয়াতে 1 রাইট হ্যান্ড সাইডত আয়রন কিমান 1 অক্সিজেন 3 এলুমিনিয়াম
2 এইটো একেবাৰে সহজ সৰি এলুমিনিয়াম 2 তাৰ মানে চোৱা এলুমিনিয়াম 1 ইয়াতে আছে এলুমিনিয়াম 2 ইয়াতে আছে তো তোমালোকে চোৱা ইয়াতে আইৰন 2 ইয়াতে আইৰন এটা নহয় ইয়াতে তুমি যদি ডাইৰেক্টলি 2 দি দিয়া আইৰন 2 ইয়াতে যদি ইয়াতে আইৰন দুটা আছে নহয় ইয়াতে তুমি ডাইৰেক্টলি যদি 2 দি দিয়া মানে ৰাইট হ্যান্ড সাইডত তাৰ মানে আইৰন এটো 2 হৈ গল তাৰ পিছত চোৱা ইয়াতে এলুমিনিয়াম 2 ইয়াতে 2 দি দিয়া ইয়াতে 2 দি দিলে কি হ'ব এটো 1 ৰ হলনি 2 হৈ গল কিন্তু এতিয়া চোৱা অক্সিজেনৰ সংখ্যা কিমান আছে দুটা সাইডত একে আছে না নাই এতিয়া অক্সিজেন ইয়াতে 3 ইয়াতে 3 তাৰ মানে একে আছে দুটা সাইডত সমানে আছে নহয় জানো আৰু একো কৰিব নালাগা নাই তাৰ মানে এটো সমীকৰণটো সমতুল্য হৈ গল ব্যালেন্সড আৰু তোমালোকৰ কোৱেশ্চন নম্বৰ 4 পটাছিয়াম ক্লোৰাইড KClO3 আৰু বিক্রিয়জাত পদাৰ্থ কি উৎপন্ন হল পটাছিয়াম ক্লোৰাইড KCl প্লাস অক্সিজেন এটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিলে কৰি পেলাই মোক WhatsAppত পঠাই দিবা মই চাম আজি ভিডিওখিনি ইয়াতে সামৰণি মাৰিলো তোমালোকে ভালকে ভিডিওটো চাবা আৰু নিশ্চয় তোমালোকে ভালকে বুজি চাইবিলাক আৰু যদি বুজি নোপোৱা মোক জনাবা